বেলি ডুবিলে মানে আমাৰ অহা লেট হৈ গ'ল গম পাইছে। এতিয়া আজি মোৰ বাইকখন আজি ফাৰ্ষ্ট টাইম ইমান দূৰলৈ নিম। ৰাইড হ'ব ধেমাজিলৈকে, কিন্তু নাইট ৰাইড হৈ গ'ল। আমি দিনতে অহা কথা আছিল, কিন্তু এতিয়া ৰাতি হৈ যাব। এতিয়া ৰাতিয়ে গৈ থাকিম আৰু। এতিয়া ওলাইছোঁ, আন্ধাৰ হ'ব হ'ল, সেইকাৰণে পটাপট যাম। এতিয়া আহি বগীবিল দলং পাই গ'লোঁ। ৰাতি বগীবিল দলংখন চাই লওক আৰু অকণমান। তাৰপিছত এতিয়া আমি এই দলংখন পাৰ হ'লোঁ বুলি ক'লে ধেমাজি ডিষ্ট্ৰিক্টটো পায়ে গ'লোঁ। পাৰ হ'লে ধেমাজি সোমাই যাম আৰু, বেছি দূৰ নাই আৰু। ইয়াতে অকণমান ৰেষ্ট লৈ লৈছোঁ, কাৰণ একেৰাহে চলাই আহিলোঁ মানে মই। ই নাই চলা, ময়ে চলাইছোঁ একেৰাহে। ইয়াত দলঙলৈকে চলাই দিলোঁ। এতিয়া আকৌ তই চলাবি নেকি এতিয়া? হা কেলে? মই একেবাৰে ঘৰৰ পৰা ধেমাজিলৈকে ৰাইড মাৰি দিছোঁ আজি। তো হৈ গ'ল ৰেষ্ট ল'লোঁ বহুতখিনি ৰেষ্ট। এতিয়া আকৌ চলাং মানে, এতিয়া যাওঁ আৰু মানে ধেমাজি চলো। তো এতিয়া আমি আহি পাই গ'লোঁ ধেমাজি। মানে মোৰ বাইকখন হেৰি কি কয় আহি পিনে এফালে চন্দনৰ দায়িত্বত দি দিলোঁ। আমাৰ মানে কি কাৰণে আহিছোঁ মই কোৱাই নাই ধেমাজি, মানে আমাৰ পপিয়া মেনৰ গানৰ শ্বুটিং আছে, সেইটো কাৰণে ধেমাজি আহিবলগীয়া হ'ল। আৰু এতিয়া আমি গাড়ীত অকণমান ধেমাজিখন আমাক ফুৰাই দিছে। টাউনখন অকণমান চাই লওঁ, তাৰপিছত গৈ পিনে ৰেষ্ট ল'ম। তাৰপিছত কাইলৈ শ্বুটিঙত কি হয় গম পাব, চবটো দেখাই যাম আৰু। তো ধেমাজি টাউনখন অকণমান ফুৰি মেলি আহি পিনে হোটেল ৰুম আহি গ'লোঁ, আৰু লগতে মানে ভাত চাতো খাই আহিলোঁ আৰু একে কোবতে। তাৰপিছত লগতে মানে আমি একদম শ্বুটিং কালি ক'ত হ'ব, যি হ'ব অলপমান লোকেশ্যনবিলাকো চাই আহিলোঁ ধেমাজিখনত। আৰু এতিয়া ৰাতি হৈ গ'ল, সেইকাৰণে আহিলোঁ হোটেল ৰুমতে, ইয়াতে থাকিম। দিছে কিহৰ ৰিমোট দিছে মোক? টিভি কি মোৰ হেৰি ডিছৰ ৰিমোট দিছে, তোক টিভি ৰিমোট দিছে। তাৰপৰা মানে মই চেনেল বদলাব মানে মই বদলাব পাৰিম, তই নোৱাৰো। তই চেনেলহে বদলাবি, মই টিভি অন নকৰোঁ। তই চেনেল বদলাই কি পাবি হয় নাই? এইটো ৰিমোট মোৰ ওচৰত আছে না। এতিয়া সেইকাৰণে আমি শুই থাকোঁ, কাইলৈ ৰাতিপুৱা শ্বুটিং দেখিব ক'ত কি হ'ব। মানে ফ্ৰেছ হৈ লওঁ আৰু শুই থাকোঁ। তেন্তে মৰ্ণিং লগ পাই আছোঁ একদম শ্বুটিঙৰ জেগাত। অ'কে, ৰাতিপুৱা হৈ গ'ল, গা চা ধুই ল'লোঁ। এতিয়া চুলিটো অকণমান শুকুৱাই লৈছোঁ মানে, তাৰপিছত তলত যাওঁ, ব্ৰেকফাষ্ট কৰি লওঁগৈ। তাৰপিছত শ্বুটিং ষ্টাৰ্ট হ'বই আৰু এতিয়া, সেইকাৰণে গম পাব কি হৈ থাকিব। এতিয়া ফাৰ্ষ্ট ব্ৰেকফাষ্ট কৰি লওঁগৈ, তাৰপিছত দেখি থাকিব আৰু গম পাই থাকিব কি হৈ থাকিব। এণ্ড আৰুনো কি ক'ম আৰু চুলিটো শুকুৱাই লৈছোঁ আৰু ৰ'দত, সেইকাৰণে ব্ৰেকফাষ্ট কৰি পটাপট আহি গ'লোঁ আৰু। এতিয়া দেৰিয়ে হৈছে, লেট হৈছে মানে আজি ফাৰ্ষ্ট ডে যে, ফাৰ্ষ্ট ডে এনেকুৱা হয়। আভি ৰুমটোক অকণমান দেৰি কাৰণে বাই বাই কৰি দিম। লগ হৈ গ'ল। তো আভি মানে চলো শ্বুটিংকে জেগা মে আভি যায়গা। এতিয়া আমি আহি গ'লোঁ শ্বুটিঙৰ জেগাত, য'ত হ'ব মানে শ্বুটিং হাঁহচৰা গাঁও ধেমাজি হয় নাই? হয়। আৰু ইয়াত এতিয়া মেকআপ চেকআপ হ'ব, মেকআপখিনি কৰি ল'ব। তাৰপিছত শ্বুটিঙৰ জেগাত যাম, দেখাই থাকিম, চব গম পাবই আৰু। এক্টৰক লগ পাই গ'লোঁ, এওঁক ভালকৈ পৰিচয়টো কৰাই দিম বাৰু, চবে চিনি পাবই। মানে বহুত ফেমাছ মানুহ লগ পাই গৈছোঁ। ফেমাছ নহয় এতিয়ালৈকে, মানে গম পাব অলপ পিছত ভালকৈ চিনাকি কৰাই দিম। এতিয়া ইয়াত মেকআপ হ'ব। এইজন আমাৰ মেইন প্ৰডিউচাৰ আমাৰ গানৰ। নমস্কাৰ। বগা হৈ গ'ল যে, মই কোলা নাকি ইমানটো। ফাইনেলি মেকআপ চেকআপ কৰি হৈ গ'ল। এতিয়া আমি শ্বুটিঙৰ লোকেশ্যন গৈ আছোঁ। অলপমান আগতে পথাৰতে শ্বুটিং হ'ব, আমি এইখিনি গৈ আছোঁ। এতিয়া শ্বুটিঙৰ জেগাত গৈ দেখাই আছোঁ কেনেকৈ শ্বুটিং হয়, কি হয়। মই নিজেও চাম, আপোনালোকেও চাব আৰু কেনেকৈ হয় আৰু। শ্বুটিঙৰ ফাৰ্ষ্ট লোকেশ্যন আহি পাই গ'লোঁ, পূৰা ছাতি তাতি লগাই দিছে, তেতিয়া শ্বুটিং লাগিব না। এতিয়া পথাৰতে শ্বুটিংটো হ'ব। এতিয়া মানুহবোৰ আহিছে আৰু লাহে লাহে, যোনে শ্বুটিং কৰিব, যোনে তেন্তে চাই থাকক, দেখাই আছোঁ। মই ফাৰ্ষ্ট টাইম আজি শ্বুটিং এনেকৈ আহিছোঁ আৰু চাবলৈ, আপোনালোকেও চাওক। চব ডিছকাছ হৈ আছে কি কৰিব। এইফালে এতিয়া শ্বুটিং চলি আছে, আমি শ্বুটিঙৰ মানুহখিনিয়ে খানা চানা খাব লাগিব না, সেইখিনিৰ কাৰণে বজাৰ কৰিব যাওঁ আমি দুজনে। এতিয়া মাংস চাংস লৈ আনো, ভাত চাত বনাওঁগৈ। আমি শ্বুটিঙততো আমি নাই না, আমিতো এক্টৰ নহয়, আমিতো ব্লগাৰহে, সেইকাৰণে এইবোৰে দেখাইছোঁ আৰু কি চলে শ্বুটিঙৰ বিহাইণ্ড দ্য চিন। এতিয়া আমি মাংস কিনিব গৈ আছোঁ, ব'লক তেন্তে। এনে কৰিছোঁ নি? এইফালে দেখিছে নহয়, পূৰা এতিয়া বজাৰ কৰি ল'লোঁ, মানে খানা খোৱা বজাৰ। এতিয়া এইখিনি আমি জমা দিওঁ, মানে বনাব য'ত, তাৰপিছত আকৌ শ্বুটিঙৰ জেগালৈ গৈ আছোঁ। এতিয়া আকৌ আহি লোকেশ্যন পাই গ'লোঁ, শ্বুটিং লোকেশ্যন চেঞ্জ হৈ গ'ল অকণমান। ইয়াতে পূৰা শ্বুটিং চলিছে, কেমেৰা কৰিছা। শ্বুটিং কেনেকুৱা লাগিছে কৰি? মজা লাগিছে, মজা লাগিছে। হ'লগৈ। এইফালে আমাক কৰিঅ'গ্ৰাফাৰ দাদা, এওঁৱে চব মানে শিকাইছে আৰু। তোমাৰ নামটো কৈ দিয়া আকৌ। মোৰ নাম পাৰ্থপ্ৰতিম সোণোৱাল। লগ পাই ভালে লাগিছে আমাৰ। আৰু মোৰ সৰু সুৰা চেনেল এটা আছে, আপোনালোকে চাব। চাব, চাইডত থৈ দিয়া দেই।
এতিয়া আকৌ যা শ্বুটিং কৰকে মইনো বিহাইণ্ড দ্য চিনহে কৰি থাকিম আৰু তোক এইফালে এজন কেমেৰামেন আৰু পুৰা এফালে চালাড বনি আছে এফালে বৌয়ে কাটি আছে আৰু এফালে আমাৰ কোঁৱৰ দা আৰু বাহিৰত মাংস বনি আছে মই দেখাইছোঁ দেই আপোনালোকক এতিয়া বাহিৰত মাংস বনি আছে এইফালে আমাৰ দাদাই মাংস বনাই আছে মাংস আমি আনিছিলোঁ ন এতিয়া সেইখিনি ইয়াত বনি আছে মানে এতিয়া খানাটো হ'ব লাগিব চবে এইফালে বেলি ডুবিছে আমি দুজনে এতিয়া শ্বুটিঙৰ জেগালৈ খোজকাঢ়ি গৈ আছোঁ আমাক চবে এৰি দিলে আমি যি দুজনে ভাত চবকে খোৱালোঁ আমাৰ দুজনক চবে এৰি দিলে এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ আমি দুজনে লাষ্টত ভাত খাইছোঁ এতিয়া শ্বুটিঙৰ জেগালৈ গৈ আছোঁ আন্ধাৰ হ'বই হ'ল শ্বুটিং শেষ হ'ল নে চলি আছে নাজানো শ্বুটিং চলি আছে কিটোনো যাম ওচৰত দূৰৰ পৰাই আমি চাই থাকিম আমিনো চাইহে থাকিব লাগিব আৰু হয় নাই এতিয়া চাই থাকোঁ শ্বুটিং তাৰপিছত গৈ থাকিম আৰু ভাগৰে লাগিছে আৰু দিনটো কালিৰ পৰা দেখিছে নহয় কিমান কাম কৰি আছোঁ বা ঘূৰিয়ে ফুৰি আছোঁ হয় নাই কেনেকুৱা চলিছে ফটাফটি তোমালোকে যে এৰি থৈ আহিলে আমাক ফটাফটি শ্বুটিং চলি আছে ইয়াত ফকাচ দিবি আকৌ অকণমান লোক চাহ আধা হৈ গৈছে শ্বুটিং এতিয়া শ্বুটিঙৰ লোকেশ্যনৰ পৰা আমি আহি গ'লোঁ পাৰ্লাৰত ইয়াত অকণমান চুলি তুলি কাটা হ'ব এতিয়া নেক্সট লোকেশ্যনটো মানে ৰাতি হ'ব ৰাতি চিনটো হ'ব নেক্সট সেইকাৰণে পাৰ্লাৰত আহিছোঁ ইয়াত কি হ'ব আৰু কৰি আছে নেকি তাত শ্বুটিং এতিয়া চুলি তুলি কাটি আহি পাই গ'লোঁ য'ত ৰাতি শ্বুটিংটো হ'ব এইখন মৌচাং হোটেল ৰেষ্টুৰেণ্ট কি হয় আৰু এতিয়া তাত ফটাফট শ্বৰ্টকেইটা হ'ব আৰু ভিতৰলৈ যাওঁ ভিতৰত শ্বুটিং হৈ আছে চাগে ইয়াৰ শ্বৰ্ট এটা আছে সৰু সুৰা এপ সেইটো কৰি লওঁগৈ ময়ো যাওঁ ব'লক চলিছে শ্বুটিং এফালে ককায়েকৰ লগত চেনটো চাই আছে মানে আমি কি কৈছোঁ লোকে চেনি খোৱা চাই আমি লোকে চেনি খোৱা চাই আছোঁ নিজে খাব নাপাওঁ যে চালিয়া জেগা এটাত পাই গ'লোঁ আই লাভ ধেমাজি বোলে বা মইতো ধেমাজি ফাৰ্ষ্ট টাইম আহিছোঁ আমনি লাগিছে আৰু শ্বুটিং পুটিং এইফালে চলিয়ে আছে চুইমিং পুলৰ কিনাৰত ৰোমেঞ্চ এইফালে চেলফি মাৰিছে চবে মোৰ ভাগৰে লাগিছে আৰু দিনটো দেখিছে নহয় অকল ঘূৰি ফুৰাই হৈ আছে বজাই দিয়া শুনিছে নহয় গানটো শুনিছে হ'বলা বহুতে এখেতে লিখিছে মানে গানটো মেইন কি কয় ৰচক নে কি কয় গীতিকা বুলি ক'ব লাগে মেইন গীতিকা মানে একদম চেয়াত দেখাই দিয়ক ভালকৈ খুলি পিনে এইটো নামটো কৈ দিয়া ৰাতুল কলিতা আৰু ছোৱালীবোৰে যে গানবোৰ শুনি ফিদা হৈ যায় ইমান ধুনীয়া ধুনীয়া গানবোৰ ইয়ে লিখে আৰু ইটো শুনাই দিয়ক অকণমান আৰু এটা শুনিছে নহয় মোৰ ৰিল এটাও আছে চাব দে ইনষ্টাগ্ৰামত লিংকটো দিয়াই আছে হ'ব বন্ধ কৰি দিয়া শুনিছে নহয় লাগি যাব নহ'লে ইয়ে লগাই দিব পিছত খুব বনাব খুব মতে ৰিল বনাওক আৰু ৰহিমলা নতুন আহিছে হয় নাই ৰহিমলা এধানি 2.0 আহিছে ৰহিমলা 2.0 আহি আছে অতি সোনকালে যদি ভাল ভিউৱাৰ্ছ পাওঁ ভাল সঁহাৰি পাওঁ তেতিয়াহ'লে 2.0 কথা ভাবিম দুইটা গানৰে ন আমাৰ প্ৰস্তুতি চলি আছে নেক্সট আকৌ আহিব 2.0 ৰহিমলা আৰু এধানি ভিডিঅ' আহি আছে চাব এধানি ভিডিঅ' আহি আছে 15 তাৰিখৰ আগত আহি আছে আৰু ৰহিমলা কৰা হোৱা নাই এতিয়ালৈকে ৰহিমলা হিৰ' মুক ল'ম বুলি কৈছে বাৰু প্ৰমোচন মাৰি দিছা পুৰা ন প্ৰমোচন মানে অলপ মাৰিব লাগিব তেতিয়া হেভি মানুহ লগত আছো আজি এতিয়া নেক্সট মোৰ ৰোমেণ্টিক গান এটা উলিয়াই মোক হিৰ' ল'ব লাগিব হ'ব নে হ'লেহে হ'ব আৰু দেই তেন্তে ভিডিঅ' চাই থাকক এতিয়া শ্বুটিং হৈ আছে এইটো বাৰু বেলেগ গান এইটো গানটো গম পাব কি গান হয় কাইলৈ ভিতৰত গম পাব দেই